দেখিছেনে কি সুন্দৰ লাগিছে জীৱ জন্তু আৰু মানুহৰ মাজত মৰম আমাৰ ওচৰৰে আমাৰ একে ষ্টাফৰে আমাৰ দোকানী ষ্টাফৰ পকাই দুইজনে আমাৰ ইয়াতে তেওঁ আমাৰ লগত একেলগে ব্যৱসায় কৰে তেওঁৰ কুকুৰকেইটা আৰু ছাগলী পোৱালি কেইটামান আছে ঘৰত তেওঁ দোকানৰ পৰা যেতিয়া গৈ ৰাতি ঘৰ গৈ পায় এই কুকুৰ পোৱালিকেইটা আৰু এই ছাগলীকেইটাক মানে যদি কিবা খোৱা বস্তু নিদিয়ে বৰ অশান্তি কৰি থাকে সিহঁতে আৰু দেখিছেনে কি সুন্দৰকৈ বস্তুখিনি খুৱাই আছে ভাল লাগিছে ন খুব ধুনীয়া লাগিছে খলুম বাই ইমান ধুনীয়াকৈ জীৱ জন্তুকেইটাক মৰম কৰে নে খলুম বাই এনেকৈ সদায় মৰম কৰি যাব জীৱ জন্তুক আশীৰ্বাদ দিব